Nat dah sudah. Hah? Nat. Tell Nat. Tak. Nat. Umur dia gini. Ni. Nat aku. Baik ketemu. Thora mere কি করো? Thora mere কি করবে? চলি আছে আর মানে ইউপিপিএল দলে অরুণোদয়ের নামত ফর্ম বিতরণ কৰি আছে কি কৈছে এটা অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম বিলাইছে এইটো আচলতে অৰুণোদয় স্কিমৰ এটা সঁচাকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া এই আঁচনিখন দিয়াৰ নামত বিতৰণ কৰা এটা ফৰ্ম নহয় এতিয়া আচৰণ বিধি চলি আছে নিৰ্বাচনী কৰ্মকণ্ঠা চলি আছে ইয়াত গভৰ্ণমেণ্টৰ কোনো আঁচনি গভৰ্ণমেণ্টে ঘোষণা কৰিব নোৱাৰে কোনো আঁচনি গভৰ্ণমেণ্টে চেংচন দিব নোৱাৰে আৰু চেংচন দিয়াৰ নামত কোনো ফৰ্ম চৰ্ম তেনেকুৱা বিলাবও নোৱাৰে এইটো ষ্ট্ৰেইট ফৰৱাৰ্ড আমাৰ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা আৰু দণ্ডনীয় এটা কাম আজি সঁচা অৰ্থত আমি ইউপিপিএল দলবিলাকৰ পৰা তেখেতসকলে যিটো ফৰ্মখিনি বিলাই আছে সেই ফৰ্মটো বিলোৱাৰ দ্বাৰাতে তেওঁলোকে ৰাইজৰ মাজত সোমাব বিচাৰিছে ৰাইজৰ ওচৰ চাব বিচাৰিছে আজি ইউপিপিএলৰ নেতাসকলে ৰাইজৰ মাজত সোমাবলৈ তেখেতসকলে সাহস কৰা নাই যোৱা 4টা বছৰত তেখেতসকলে ৰাইজৰ হৈ একো কাম কৰিব পৰা নাই ৰাইজে তেখেতসকলক এতিয়া সোমাবলৈ নিদিয়ে ৰাইজে তেওঁলোকৰ কথাৰ প্ৰতি বিশ্বাস নকৰে ৰাইজে তেখেতসকলক এতিয়া আস্থাত নলয় আৰু ৰাইজে তেওঁলোকক সহযোগ কৰিবলৈ ইচ্ছুক নহয় যাৰ কাৰণে ৰাইজৰ মাজত সোমাই যাবৰ কাৰণে এটা মাধ্যম বিচাৰি তেখেতসকলে উপায় নাপায় এতিয়া অৰুণোদয় আঁচনি দিয়াৰ নামত ভুৱা এটা মানে ফৰ্মবিলাক বিলাই আছে এইটো একেবাৰে কমপ্লিটলি ভুৱা মিছা কথা এইটো ভোট ঠানিবৰ কাৰণে মহিলাসকলক নিজৰ ফালে টানি ভোটটো কেনেকৈ তেওঁলোকে যোগাৰ কৰিব পাৰে ইয়াৰহে এটা উপায় মাধ্যম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে মই মহিলাসকলক সজাগ হ'বলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান কৰিছোঁ তেওঁলোকে যিখিনি ফৰ্ম বিলাইছে এইবিলাক একদম কমপ্লিটলি ভুৱা মিছা তেনেকুৱা ধৰণৰ অৰুণোদয় আঁচনি এতিয়া অসম চৰকাৰে ঘোষণা কৰা নাই তেনেকুৱা আঁচনি নাই আৰু নিৰ্বাচন কণ্ডাক্ট থকা সময়ত এইবিলাক মানে কোনো প্ৰকাৰে কোনো চৰকাৰে কোনো দল সংগঠনে বিলাব নোৱাৰে মই ইলেকশ্যন কমিশ্যনক চৰকাৰ নজৰ ৰাখি পেলাই একশ্যন ল'বৰ কাৰণে যিবিলাকে ফৰ্ম বিলাইছে তেওঁলোকক সোনকালে এৰেষ্ট কৰিবৰ কাৰণে প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনক মই দাবী জনাইছোঁ गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमी